হেল্ল' ফ্ৰেণ্ডছ, লাইট ইণ্ডিয়া চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে চন্দ্ৰযান-3ৰ বিষয়ে এখন ৰচনা লৈ আহিছোঁ। বলক তেন্তে দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। জুলাই 2023 চনৰ দুপৰীয়া 2:35 শ্ৰীহৰিকোটা স্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান-3য়ে 40-দিনীয়া যাত্ৰা আৰম্ভ কৰিছিল। আগষ্টৰ সন্ধিয়া 6:04 যোৱাৰ লগে লগে চন্দ্ৰযান-3য়ে অৱতৰণ কৰিছিল চন্দ্ৰৰ পৃষ্ঠত। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰি বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰা আৰু দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ উপৰিও তাত থকা গেছীয় পৰিৱেশ আৰু গহ্বৰবোৰ পৰীক্ষা কৰাই হৈছে এই অভিযানৰ মুখ্য উদ্দেশ্য। যদি এই অভিযান সফল হয় তেন্তে মহাকাশ গৱেষণাত এনে ইতিহাস ৰচা আমাৰ দেশ ভাৰত হ'ব বিশ্বৰ ৪ৰ্থখন দেশ। চন্দ্ৰযান-3 হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৃতীয় চন্দ্ৰ অভিযান। ইয়াত এখন লেণ্ডাৰ আৰু এখন ৰভাৰ থাকে। লেণ্ডাৰ বিক্ৰমৰ কাম হৈছে এই লেণ্ডাৰ বিক্ৰমে বিভিন্ন তথ্য মহাকাশৰ পৰা পৃথিৱীলৈ প্ৰেৰণ কৰে। লেণ্ডাৰ বিক্ৰমত এনে বহুত যন্ত্ৰ আছে যি যন্ত্ৰই চন্দ্ৰৰ প্লাজমা পৃষ্ঠত হোৱা ভূমিকম্প আৰু ইয়াৰ তাপ আৰু চন্দ্ৰৰ গতিশীলতা অধ্যয়ন কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মতে চন্দ্ৰপৃষ্ঠত 30 কিলোমিটাৰ ওপৰৰ পৰা ৰভাৰ প্ৰজ্ঞানৰ সৈতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছে লেণ্ডাৰ বিক্ৰমে। ভাৰতৰ বাবে ই এক বৃহৎ সাফল্য, কাৰণ ভাৰতে আমেৰিকা, ৰাছিয়া, চীনৰ পিছত চন্দ্ৰত উপস্থিত হোৱা ৪ৰ্থখন দেশ হিচাপে গঢ়ি উঠিছে। চাৰিটা চকাৰ বিক্ৰম লেণ্ডাৰৰ মুঠ ওজন 1749.86 কিলোগ্ৰাম। আৰু ৰভাৰ প্ৰজ্ঞানৰ কাম হৈছে এই ৰভাৰ প্ৰজ্ঞানে মহাকাশত বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰে। চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰায় 18ৰ পৰা 30 মিনিটৰ পিছতে লেণ্ডাৰ বিক্ৰমৰ ভিতৰত প্ৰজ্ঞান ৰভাৰ স্থাপন কৰে। ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ পথ প্ৰদৰ্শক মহান বিজ্ঞানী ডক্টৰ বিক্ৰম সাৰাভাইৰ নামেৰে বিক্ৰম লেণ্ডাৰৰ নামাকৰণ কৰা হৈছে। বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছত পৃথিৱীৰ সময় অনুসৰি 14 দিন বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই ৰভাৰ প্ৰজ্ঞানে। ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত বহু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি তথ্য সংগ্ৰহ কৰে। ৰভাৰ প্ৰজ্ঞানৰ মুঠ ওজন 26 কেজি। ছয়চকীয়া ৰভাৰখনেই হৈছে চন্দ্ৰযান-3 অভিযানৰ যোগাযোগৰ প্ৰধান উৎস। মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে চন্দ্ৰত কৰা আৱিষ্কাৰসমূহ কেৱল এই ৰভাৰ প্ৰজ্ঞানেই পৃথিৱীলৈ প্ৰেৰণ কৰিব। চন্দ্ৰৰ দক্ষিণ মেৰুত পানীৰ সন্ধান কৰাৰ লগতে তাৰ গেছীয় পৰিৱেশ আৰু গহ্বৰবোৰ পৰীক্ষা কৰিব। কিন্তু কেৱল 14 দিনৰ বাবেহে সক্ৰিয় হৈ থাকিব চন্দ্ৰযান।
চন্দ্ৰপৃষ্ঠত একেৰাহে মাত্ৰ 14 দিনৰ বাবেহে সূৰ্যৰ ৰশ্মি পৰে। বাকী 14 দিন চন্দ্ৰপৃষ্ঠত সম্পূৰ্ণভাৱে অন্ধকাৰ হৈ থাকে। চন্দ্ৰযান যিহেতু এক সৌৰচালিত যন্ত্ৰ, সেয়েহে সূৰ্যৰ ৰশ্মি চন্দ্ৰপৃষ্ঠত পৰি থকা 14 দিনতহে ইয়াৰ সকলো কাৰ্য সম্পন্ন কৰিব লাগিব। 2023 বৰ্ষৰ 23 আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবাসীৰ বাবে এটা ঐতিহাসিক দিন, কাৰণ এটা নতুন ইতিহাসৰ সাক্ষী হ'ব সমগ্ৰ বিশ্ববাসী। আজিৰ এই ভিডিঅ'ত ইমানে। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।